আপোনালোকক দেখুৱাব বিচাৰিছোঁ গাঁৱৰ পৰিৱেশ এটা বৰ ধুনীয়া পৰিৱেশ চাৰিওফালে গাঁৱৰ কেনেকুৱা পৰিৱেশ চলি আছে বা কেনেকুৱা পৰিৱেশ তাৰ বিষয়ে মই আজি আপোনালোকক ক'ব চেষ্টা কৰিম আৰু দেখুৱাব চেষ্টা কৰিম বৰ ধুনীয়া পৰিৱেশ কেইটামান আছে মই আপোনালোকক দেখুৱাব চেষ্টা কৰিম তো চাই থাকক ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব তো গাইছ মই বৰ্তমান আহি পালোঁ ধুনীয়া সেউজীয়া পথাৰ এখন আপোনালোকে দেখিব পাই আছে খুব ধুনীয়া এই তাৰ পৰা ইয়ালৈ খুব ধুনীয়া পৰিৱেশ এটা সেউজীয়া একেফালে আমাৰ ঘৰৰ পৰা প্ৰায় 400-450 মিটাৰমান হ'ব মই খোজকাঢ়ি আহিলোঁ আৰু ইয়াতে আহি মই ভিডিঅ'টো কৰাইছোঁ আৰু ইয়াৰে এটা ছাইডত আছে পকা ধাননি আৰু 2-4 দিনৰ পিছত এইটো কাটিব পৰা হ'ব খুব ধুনীয়া ঠাই আৰু এই যিটো ঠাই দেখুৱাইছোঁ মই এইটো এটা ডাঙৰ পথাৰ হয় এইখন এলেকা হয় ইয়াতে বহুতে খেতি কৰে আৰু গাঁৱৰ পৰিৱেশ আৰু একচুৱেলি ভিডিঅ'টো মই গাঁৱৰ ওপৰতে কৰিব বিচাৰিছোঁ তো গাঁৱৰ কিছু পৰিৱেশ মই দেখুৱাব চেষ্টা কৰিম আৰু এটা কথা কওঁ এই গাঁৱৰ পৰিৱেশত এটা ধুনীয়া সুগন্ধি পোৱা যায় এই সুগন্ধিটো একচুৱেলি টাউনৰ যিটো যান্ত্ৰিকতাৰ মাজত চলি আছে তাত পোৱা নাযায় আৰু খুব ধুনীয়া পৰিৱেশ আপোনালোকে চাই থাকিব মই যিমান পাৰোঁ দেখুৱাব চেষ্টা কৰিম আৰু কিছু ক্লিপ আছে মই দেখুৱাব চেষ্টা কৰিম চাই থাকিব তো
আমাৰ গাঁৱৰ আৰু এটা বৰ ধুনীয়া সুবিধা আছে। এইটো এটা সৰু নৈ হয়, ইয়াতে যিকোনো সময়তে পানী যোগান ধৰি থাকে। আমাৰ কুলচি নৈ আছে, ইয়াৰ পৰা প্ৰায় 500 মিটাৰমান গ'লে পায়। তাৰ পৰা ইয়াতে পানী যোগান ধৰি থাকে। ইয়াতে খেতি পথাৰে অথবা গা ধোৱাৰ পৰা আদি কৰি যিকোনো সময়তে ইয়াতে পানী যোগান ধৰে আৰু খুব ধুনীয়া হয়, পকী হয় এই ডোংটো। আৰু মই দেখুৱাম বাৰু, চাই থাকক আপোনালোকে। এতিয়া বৰ্তমান এইফালে পানী নাই, দেখিব পাইছে কমকৈ পানী আছে ইয়াতে। আৰু এইকাৰণে দিয়া নাই, ইয়াত বৰ্তমান যিটো ডাঙৰ নদী আছে তাত পানী খুব জোৰকৈ আহি আছে আৰু সেইকাৰণে এইফালে পানীটো বন্ধ কৰি সেইফালে দিছে। আৰু পানীটো কিছু লেতেৰা আহিছে আৰু ইয়াতে কিছু বালি পৰিব বুলি এইপিনি পানীটো এতিয়া বৰ্তমান বন্ধ কৰি দিছে। ত' ইয়াতে পানী নাই, কিন্তু মই আগলৈ যাম বাৰু। আৰু আগত মেইন যিটো আমাৰ কুলচি গেটৰ বান্ধ হয় সেইটো মই দেখুৱাব চেষ্টা কৰিম, তো চাই থাকক। তো ফ্ৰেণ্ডছ, এতিয়া মই গৈ আছোঁ কুলচি নৈলৈ। আৰু এইটো হৈছে আমাৰ গাঁৱৰ ৰাস্তা হয়, পকী ৰাস্তা হ'লেও কিছু দুই এডোখৰ জেগাত বেয়া হৈছে ৰাস্তাটো। আৰু এই ৰাস্তাটোৰে মই যিটো দিশত গৈ আছোঁ এইটো দিশত চিধা টংলালৈ যাব পৰা এটা সুবিধাও আছে। আৰু কিছু ট্ৰাক চলে গধূলি আৰু ৰাতিপুৱাৰ ভাগত, চ' ৰাস্তাটো বেয়াও হৈছে। আৰু এতিয়া মই ৰাইট ছাইডে যাম, আৰু ৰাইট ছাইডে অকণমান যোৱাৰ পিছতে মই কুলচি নৈ পাম। আৰু ভিডিঅ'টো চাই থাকিব। তো গাইজ, ফাইনেলি আমি কুলচি পাৰত আহি পালোঁ। আৰু আপোনালোকে দেখিব পাই আছে এইটো এটা আমাৰ কুলচি নদী হয়। কুলচি ক'ৰ পৰা মানে এইটো ক'ৰ পৰা আহি আছে, এইটো নদীটো মেইন ক'ৰ পৰা আহিছে, ভূটানৰ পৰা ন? ভূটানৰ পৰা এইটো নদী সংযোগ আছে। আৰু ক'লৈ বৈ গৈ আছে ইমান নাজানো বিশেষ, কিন্তু এইটো আমাৰ গাঁৱৰ এটা ডাঙৰ নদী, খুব ধুনীয়া। আৰু এইটোৰে আমাৰ গাঁৱৰ মাজেৰে সৰু নৈ এটা আছে, এইটোৰ লগত সংযোগ। ইয়াৰ পৰা পানীটো গৈ থাকে আৰু যিকোনো সময়ত আমি ইয়াৰ পৰা পানী যোগান বিচাৰিলে পানী যোগান ধৰিব পাৰে। তো খুব ধুনীয়া ব্যৱস্থা আছে আমাৰ গাঁৱত, আৰু ভালদৰে মই দেখুৱাম, তো চাই থাকক ভিডিঅ'টো।
তো ফাইনেলি নৈটো এইখন হয়, নৈখন খুব ধুনীয়া। আমাৰ গাঁৱৰ এটা মানে কি ভিউ পইণ্ট হয়। ইয়াতে দেখিব পাই আছে পানীবোৰ গৈ আছে এফালৰ পৰা এফালে, আৰু মাছৰ কাৰণে ইয়াতে ফান্দ পাতি থোৱা আছে। কিছু ইয়াতে মাছো পোৱা যায়, আৰু কিছুৱে মাছ মাৰি আছে। মই দূৰলৈ কেমেৰাটো নিব পৰা নাই, মোবাইল কেমেৰা হয়, তো যিখিনি দেখুৱাব পাৰিছোঁ দেখুৱাই আছোঁ। খুব ধুনীয়া হয়, আৰু মই আগতেও কৈছোঁ যে গাঁৱৰ পৰিৱেশ এটা সুবাস পোৱা যায় গাঁৱত, আৰু এই সুবাসটো একচুৱেলি টাউনত পোৱা নাযায়। তো সেইকাৰণে মই ভিডিঅ'টো কৰাইছোঁ যে গাঁৱৰ পৰিৱেশ সকলোৱে দেখক, আৰু মই ভিডিঅ'টো দেখুৱাই আছোঁ বাৰু, চাই থাকক। তো গাইজ, মই এতিয়া ভিডিঅ'টো ইয়াতে শেষ কৰিম, আৰু যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।